Hi everyone. আজি মই এই গুৱাহাটীৰ পৰা এটা ভিডিঅ' বনাবলৈ আহিছোঁ ব্লগ। এই ব্লগটো হ'ব এয়াৰপৰ্ট যাম। এয়াৰপৰ্টৰ পৰা তোমাৰ যাম হাওৰা। আহক চাওঁ কেনেকুৱা লাগিলে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন বাছতে যাম এতিয়া এয়াৰপৰ্ট। বাছখন আহি পালেহি। এয়াৰপৰ্ট যাম এচি বাছত। আহক যাম। যোৰহাটৰ দাদা এজন পালোঁ। দিল্লী যাব, ডিফেন্সৰ হয়। দিল্লী যাব মানে দাদা যোৰহাট কোন জেগা? মৰিয়নি নকছাৰী হয়। ইয়াৰ লগতে গৈ আছোঁ বাছত এয়াৰপৰ্টৰ পৰাহে আৰু বেলেগ হ'ম আৰু। কিমান দিন হ'ল? যেতিয়া আবেলি যেতিয়া বৰষুণ নামে, ঘৰমুৱা পক্ষীটি যেতিয়া উৰে, পশ্চিমৰে বেলিটি যেতিয়া ডুবে, দুভাগ ৰাতি কেতেকীয়ে যেতিয়া বিননি জোৰে, দূৰ আকাশত দুটি তৰাই যেতিয়া কথা পাতে, তেতিয়া তোমালে মোৰ মনত পৰে আজলি তৰা। মনৰে আমনি সহিব নোৱাৰো আজলি তৰা। জাষ্ট বাছৰ পৰা নামিলোহি, আহি পালোহি এতিয়া। এয়াৰপৰ্ট পালোহি। বৰ্ডিং কৰিব লাগিব এতিয়া। বৰ্ডিং বনাম। বৰ্ডিঙৰ কাৰণে লাইন অলৰেডি হৈ গ'ল। এতিয়া ফ্লাইটত উঠিবলৈ আহি আছোঁ। বৰ্ডিং চেকিং কৰি হৈ গ'ল আমাৰ। এতিয়া লাইন লাগি আছোঁ। এতিয়া ফ্লাইটত উঠিম। আহি আছে লাইন বুলি বহুত দীঘল লাইন। এয়া উঠিবলৈ অলৰেডি আহি আছোঁ। ভিৰ, লাইনটো বৰ দীঘল হৈছে আমাৰ এতিয়া। ভিৰ লাগি আছে। আমি ৰৈ আছোঁ। চবতে লাইনেই লাগি থাকিব লাগে ফ্লাইটত উঠিবলৈ আহিলে, গম পাইছেনে? এয়া এটা অকণমান বৰিং। আপুনি যদি প্ৰথম আহে তেতিয়াহ'লে 2 ঘণ্টা আগতে আপুনি এয়াৰপৰ্টত উপস্থিত হ'বহি। সোমালোহি আমি। তেতিয়াহ'লে আপোনাৰ একদম নিশ্চিন্ত, মানে অলৰেডি কামবিলাক সোনকালে ৰেডি হ'ব কামবিলাক। ৱেলকাম। আমি ফ্লাইটটো অলৰেডি পালোহি। গৈ আছোঁ ফ্লাইটত। আহি আছোঁ। ফাইনেলি আহি বহিলোহি। ঠিক আছে, আপোনালোকৰ চাই থাকক ভিডিঅ'টো। ফাইনেলি আহি বহিলোঁ। এয়া এতিয়া ফ্লাইট ষ্টাৰ্ট হৈছে। এয়া লাহেকৈ যাবলৈ গৈ আছে। এয়া চাই থাকক কিমান স্পীডত গৈ আছে, কেনেকৈ উঠিব ওপৰত। গৈ আছে। বহুত স্পীডত গৈছে, গম পাইছেনে? কেমেৰাত কেনেকুৱা ধৰিব পাৰিছে নাজানো। মই এণ্ড্ৰইড মোবাইলতে ভিডিঅ'টো কৰি আছোঁ যে।
স্পীডত গৈ আছে গৈ থাকিব এতিয়া বহুত দূৰ আহি গ'লোঁ কিন্তু উঠা নাই আৰু এতিয়া উঠিব এতিয়া বেয়াকৈ উঠিব ভংকৈ উঠি যাব চাব দেই কেনেকৈ উঠি যাব উঠিলে এই উঠি গ'ল উঠি পূৰা আকাশ গাড়ীয়ে লৈ যাব বাহিৰলৈ গাড়ী উঠি মেলি বাছত এয়াৰপৰ্ট বাছত উঠি এতিয়া আমাৰ মানে বাহিৰ কৰি দিব আৰু এয়াৰপৰ্টৰ পৰা বাহিৰত পঠিয়াই দিব খোজকাঢ়ি গ'লে মানে অলপ দিগদাৰ হয় যে বহুত গাড়ী হয় ন সেইটো কাৰণে